Hello guys, this is your Farooq bhai and welcome back to the new episode from Kopati. So guys, আজি গৈ আছো কপাটি কিয় গৈ আছো মানে মঙলদৈৰ পৰা জিমিহত মানে গৈ আছে কাজিৰঙা হাতীৰ পিঠিত উঠি মই এতিয়া ৰাতিপুৱা মানে খাৰুপিটি 8টা মান বজাত মানে ক্ৰসিং কৰিছে মই মানে টোপনি পৰা হাৰে পোৱা নাই সো এতিয়া গৈ আছো তাক লগ কৰিবৰ কাৰণে সো এফালে আছে সাহিল সো ইয়াৰো মই গৈ আছো সো এতিয়া ক'তবা আছে গম নাপাও ৰাস্তা সন্মুখতে আছে লগ পাম আৰু বহুত টাইম মানে গাড়ী চলাই আছিলোঁ চাইলে চলাই আছে এতিয়া মানে মই ভাবিছোঁ যে জিমিহত এফালদি গ'ল কি নাই ভাবি থাকোঁতে মানে শিলপুখুৰী পাৰ হৈ আহিলোঁ আহি মানে ইয়াত অলপ গোবৰ দেখা পাইছোঁ হাতীৰ চ' এতিয়া কনফাৰ্ম যে সন্মুখতে আছে লগ পাম চ' চাইল যা সোনকালে যা লগ পাম মানে কনফাৰ্ম হৈ ল'লোঁ ইয়াতে আছে মানে অলপ আহিলোঁ যদি এইখিনিত নাপালোঁ হয় মানে তেতিয়াহ'লে ঘৰ আৰু এতিয়া আছে বুলি গম পালোঁ যিহেতু চ' তাত যাওঁ এতিয়া লগ কৰিব মানে হাতী দেখা পাইছোঁ সন্মুখত আছে চ' হাতীৰ কাৰণে কিবা এটা ল'ব লাগিব না চ' ইয়াত বন আছে বন লৈ লওঁ তো বেছি সন্মুখত হাতী আছে চ' বলক সোনকালে যাওঁ হাতীৰ ওচৰত আৰু বনটো দিওঁ খাবৰ কাৰণে আৰু জিমিক লগ পাম চ' বলক সোনকালে যাওঁ আৰু হাতীৰ ওচৰত এয়া হাতী তিনিজনী হাতী আহিলে বে চাই যা জীৱনৰ প্ৰথমবাৰ মানে হাতীক এনেকৈ খাব দি আছোঁ চ' ভয় লাগি আছে আৰু মানে দূৰে আছোঁ চ' এজনী মানে 3-4টা বন খালে আৰু এজনীক মানে 2টা আৰু এজনী এটা খাবলৈ দিছোঁ চ' ভয় লাগি আছে তথাপিও খুৱাই দিছোঁ আৰু চ' ভাল লাগিছে আৰু এইখিনি যিটো জিমি নাই জিমি ক'ত গ'ল জিমি অঁ সন্মুখত আছে ন অঁ ঠিক আছে তিনিজনী হাতী আহিছিল কোনজনী কোনটো বা নাম জিমি থাকিলে সুধি ল'লোঁ জিমি তাত মানে ৰখি দিলে চ' ইয়াত ৰখিছে এতিয়া জিমি আহিব চাগে এতিয়া আহক তাৰপিছত কথা পাতি আছে অ'কে চ' গাইজ ফাইনেলি জিমিক লগ পালোঁ এইফালে আছে জিমি চ' মানে কিমান দিন লাগিব মানে এইটো ট্ৰিপটো যোৱাবাৰ আমাৰ 6 দিন লাগিছিল এইবাৰ চাগে 7 দিন লাগিব কাৰণ গৰমৰ কাৰণে আমি দিনটো যোৱা নাই এদিনত মানে হাতী কিমান দূৰ যাব পাৰে সেইটো নিয়াৰ ওপৰত কথা সিহঁতে বেছি কষ্ট দি নিনিয়ে কাৰণ ৰ'দটো বেছি থাকে সেইকাৰণে অলপ যিমান কমকৈ পাৰি মানে লাহে গৈ থাকে আৰু তুমি নিজে চোৱাক খোজৰি আহি আছে ক'তো চোৱাটো যেতিয়া কাজিৰঙা হ'ব 180 কিলোমিটাৰ যোৱাৰ ষ্টপটো মেনাপাৰত আছে ন আজি ষ্টপটো ক'ত হ'ব আজি এই ওৰাং চাৰিআলি পোৱাৰ আগতে ক'ৰবাত হ'ব আৰু মানে ৰাতি এতিয়া যাবও পাৰোঁ এইখিনি সময়ত আকৌ আমি য'ত থাকিলোঁ তাত খানা চানা বনাই খাই লোৱাৰ পিছত চেক কৰা যায় যদি চবৰে মানে যাব পাৰিম সদায় শুনিবলৈ পৰা কোনজনী ফাৰ্ষ্ট তেনেকৈ মানে হেৰি কৰিছোঁ আগতে মানে হাতী চাই ভয়ে লাগে আমাৰ জয়তৰা এইটো জয়তৰা ন কাঞ্চন এইটো ৰখা 5 মিনিট ৰখা ভয় লাগে
চ' গাইজ সিহঁতক বাই বাই দি দিলোঁ জয়তৰাহঁতৰ আৰু এতিয়া গৈ আছোঁ মই ঘৰত চ' অলপ আন্ধা হৈ গৈছে চ' লেটছ গ' জিমিকো লগ পালোঁ, হাতী তিনিজনীকো লগ পালোঁ, চ' ভাল লাগিল। এতিয়া গৈ আছে কাজিৰঙা খোজকাঢ়ি প্ৰায় 7 দিন লাগি যাব যাই পাওঁতে, আৰু এতিয়া গ'লগৈ এতিয়া মানে বাই বাই দি দিলোঁ লাষ্ট। চ' এতিয়া আমি গৈ আছোঁ ঘৰৰ পিনে। চ' আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। চ' বাই বাই, টাটা, চি ইউ।